৭ আঘোণ ২২ জুনৰ পৰা অম্বুবাচীৰ আৰম্ভণি হ'ব। জয় মা কামাখ্যা। মই শংকুৰ বৰুৱা। আজি এই ভিডিঅ'টোত মই অম্বুবাচীৰ দিনকেইটাত আমি কি মানিব লাগে, কি আমি নিয়ম পালন কৰিব লাগে তাৰ বিষয়ে চমুকৈ মই বৰ্ণনা কৰিম। আৰু যদি মোৰ এই ভিডিঅ'টোত কওঁতে মেলোতে কিবা যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। পৃথিৱীৰ মিথুন ৰাশিস্থিত হৈ আদ্ৰা নক্ষত্ৰত যেতিয়া সূৰ্য প্ৰৱেশ কৰে তেতিয়া অম্বুবাচীৰ আৰম্ভণি হয়। এই অম্বুবাচীৰ চাৰিদিনীয়া আমি কিছুমান নিয়ম যোনখিনি আমি পালন কৰিলে আমাৰ বাবে শুভ, তাত কোনো অশুভতা নাই। ইয়াৰ নিয়ম কিছুমান হৈছে যে আমি এইকেইদিনত কিছুমান কাম কৰিব নালাগে আৰু কিছুমান কাম কৰিব লাগে। কি কাম কৰিব লাগে তাৰ বিষয়ে মই ভিডিঅ'টোত আৰম্ভণিত আলোচনা কৰিম। যে এইকেইদিনত আমি ফল মূলৰ আহাৰ গ্ৰহণ কৰিব লাগে, লঘু আহাৰ গ্ৰহণ কৰিব লাগে, আমি পাৰিলে নিৰামিষ গ্ৰহণ কৰিব লাগে আৰু মাছ মাংস গ্ৰহণ কৰিব নালাগে এইকেইদিন। তাৰপিছত অম্বুবাচীৰ কেইদিনা আমি গাখীৰ যদি গ্ৰহণ কৰোঁ তেতিয়া আমাৰ সৰ্পদংশনৰ ভয় নাথাকে। মানে শাস্ত্ৰৰ মতে যদি আমি গাখীৰ গ্ৰহণ কৰোঁ তেতিয়াহ'লে সৰ্পদংশনৰ ভয় নাথাকে। আমি যদি খেজুৰ সেইবিলাক বস্তু যদি গ্ৰহণ কৰোঁ, ড্ৰাই ফ্ৰুটছ যোনবিলাক আছে সেইবিলাক যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমাৰ আচলতে ইমিউনিটি ছিষ্টেমটো বিল্ড হয় আৰু আমি ষ্ট্ৰং, ভিতৰৰ পৰা বডিটো ষ্ট্ৰং হয়। তাৰপিছত কিছুমান মানা কৰা বস্তু কিছুমান আছে যোনবিলাক হৈছে যে আমি এইকেইদিনত খেতি কৰিব নালাগে, ধান ৰুব নালাগে, মাটি ক'তো খান্দিব নালাগে আৰু লগতে পাৰিলে গছ কাটিব নালাগে। এইকেইটা নিষেধ, এইকেইটা কৰিব নালাগে। অম্বুবাচীৰ সময়ত বেদ বেদান্তৰ অধ্যয়ন কৰিব নালাগে। মন্ত্ৰ জাপ কৰিব পাৰি আপোনালোকে যদি কিবা মানে হৰে কৃষ্ণ মহামন্ত্ৰ বা কিবা তেনেকৈ যদি ভগৱানৰ কিবা মন্ত্ৰ জাপ কৰে তেতিয়াহ'লে মন্ত্ৰ জপ কৰিব পৰা যায়, কিন্তু বেদ বেদান্তৰ অধ্যয়ন কৰিব নালাগে। আৰু পাৰিলে কোনো গোসাঁই ঘৰত পূজা কৰিব নালাগে, কোনো শুভ কৰ্ম কৰিব নালাগে। এতিয়া কিবা পূজা বা কিবা আমি যজ্ঞ বা কিবা শুভ কৰ্মত আমি আগবাঢ়োঁ তেতিয়া মা ধৰিত্ৰী যোনটো আমাৰ বসুন্ধৰা মাতৃ, তেওঁ আমাৰ লগত থাকে আৰু আমাৰ পূজা ভাগত মানে তেওঁ অংশগ্ৰহণ কৰে। কাৰণ আমি যেতিয়া কিবা পূজা ভাগ কৰোঁ তাত আমাক ভূমিৰ অতি দৰকাৰী হয়, আমি ভূমি দৰকাৰ হয়েই। আমি শিৱ পূজা ভাগ যদি আমি আৰম্ভ কৰোঁ তাতো আমাক ভূমি লাগিব। আমি যদি কিবা বিষ্ণু পূজা পাতোঁ, যিকোনো পূজা পাঠ কৰিলে আমাক ভূমিৰ দৰকাৰ হয়। সেইবাবে আমি এইকেইদিন মাতৃক অলপ ৰেষ্ট দিব লাগে, তেওঁক আমি অলপ আৰাম কৰিব দিব লাগে। আমি যিহেতু কামাখ্যাৰ এই পবিত্ৰ দিনকেইটাক আমি ঘৰতে উদযাপন কৰিব পাৰোঁ আৰু লগতে আমি যোনখিনি নিয়ম আমাৰ শাস্ত্ৰত কৈছে আমি সেই নিয়মখিনি মানি চলাটো দৰকাৰী। অম্বুবাচীৰ কেইদিনা য'ত বিধৱা মাতৃসকলে ব্ৰত পালন কৰে তাত আমি যদি তেওঁলোকক ফল মূল আৰু তেওঁলোকক মগু যদি আমি দান কৰোঁ, লগতে আমি তেওঁক খেজুৰ এনেকুৱা ড্ৰাই ফ্ৰুটছ কিছুমান যদি তেওঁলোকক দান কৰোঁ তেতিয়া এইটো এটা বহুত বেছি শুভত মনা যায়, কাৰণ আমি এইকেইদিনত তেওঁলোকক আমি দান কৰিব লাগে। এইটো এটা শুভ প্ৰতিকাৰ হিচাপতে আমাৰ কাৰণেও বহুত বেছি ভাল আৰু তেওঁলোকৰ কাৰণেও এইকেইদিনত তেওঁলোকে যদি আমাৰ পৰা সহায় পায় তেতিয়া তেওঁলোকৰ কাৰণেও এটা সুবিধাজনক স্থিতি হ'ব, তেওঁলোকৰ কাৰণেও ভাল হ'ব। ব্ৰাহ্মণসকলে কিছু সংখ্যকে অম্বুবাচী কেইদিনা জপ সন্ধ্যা নকৰে, কিন্তু আমি সূৰ্য বা জলৰ বা অগ্নিত আমি লঘুণৰ জপ কৰিব পাৰোঁ আৰু লঘুণৰ জপ কৰি পেলাই আমি একেবাৰে শেষৰ দিনা আমি আকৌ গোসাঁই ঘৰত আমি জপ কৰিব পাৰোঁ। তাৰপিছত কিছু সংখ্যকে জপ সন্ধ্যা নকৰে আৰু লগতে লঘুণ সলনি কৰে অম্বুবাচীৰ শেষত, সেইটোও আপোনালোকে কৰিব পাৰে, তাতো কোনো একো বাধা নাই। কিন্তু আমি যদি বিচাৰোঁ যে আমি আচলতে কিছুমান ক্ষেত্ৰত কিছুমান মানে চোৱা লাগিলেহে আমি আমাৰ এই যজ্ঞপ্ৰবিত লঘোণ আমি সলনি কৰোঁ, কিন্তু অম্বুবাচীত ইমান এটা হেৰি নহয় যে আপুনি সলনি কৰিবই লাগিব, তাৰ কোনো একেবাৰে পূৰা ষ্ট্ৰিক্ট একো ৰুলছ নাই। আপুনি মানে যদি বিচাৰে যে আপুনি এইকেইদিন পিন্ধি থাকিব, আপুনি নিয়মীয়াভাৱে গায়ত্ৰী জপ কৰিব, মানে অগ্নিক সাক্ষী কৰি পেলাই বা জলক বা আপোনাৰ সূৰ্যক সাক্ষী কৰি পেলাই আপুনি জপ কৰিব বিচাৰে যদি তেনেকৈ আপোনালোকে কৰিব পাৰে, তাতে কোনো প্ৰব্লেম নাই। মা কামাখ্যাৰ যোনটো শক্তি আছে সেইটো আপোনালোক সকলোৱে জানে। আৰু লগতে আমি যদি বেলেগ
যদি আপোনালোকে যদি বেলেগ কোনোবা দেৱীক পূজা কৰিছে, দশ মহাবিদ্যাৰ পৰা বেলেগ কোনোবা মাতংগী বা আপুনি মা ললিতা ত্ৰিপুৰ সুন্দৰী, যাৰো যদি আপুনি যদি সেৱা কৰি আছে, তেওঁক আপুনি সাধনা কৰি আছে, এইদিনত যদি আপুনি সাধনাটো বেছি ভাল ধৰণে কৰিব পাৰে, বেছি আপুনি ৰিজাল্টছ পাব আপোনাৰ লাইফত। কিন্তু তাৰ কাৰণে আপোনাক এজন গুৰু অতি প্ৰয়োজনীয়। গুৰু যদি নাথাকে, গুৰু অবিহনে আপুনি দেৱীক যিমানো সাধনা কৰিলে বা যিমানো যি কৰিলে আপুনি ৰিজাল্টছ পাব, খালি ভুল সাধনা কৰিলে এটা নিগেটিভ ইফেক্টটো আপোনাৰ লাইফত আহিব। সেইবাবে আপুনি এজন গুৰুৰ কৃপাত বা গুৰুৰ আণ্ডাৰত এইখিনি কাম কৰিলে আপোনাৰ কাৰণে বেছি শুভ হ'ব। আৰু লগতে মই এইখিনি কথা কৈ আজি এই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।